৭৪ সংখ্যক স্বাধীনতা দিৱসৰ সংগতি ৰাখি আমি আজি আমাৰ লোকশিল্পী বলিন কুম্বাং দেৱলৈ আমি সকলো নেভিৰ বাবে দীৰ্ঘশেষ তৰফৰ পৰা আমি শুভেচ্ছাৰ লগতে আমি সকলো অতিথক শুভেচ্ছা জনাইছোঁ। লগতে আমি আজিৰ এই শুভক্ষণত আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা আগবঢ়োৱা এককালীন শিল্পী সাহায্য প্ৰাপ্ত আমাৰ মান্যবৰ বলিন কুম্বাং দেৱ তেখেতে আমাৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ পৰা ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত হৰিয়ালী লামচুক হৰিণী গাঁৱৰ পৰা তেখেতে এই সন্মান লাভ কৰিছে। গতিকে আমি অৱনৰী নেভিৰ বাবে দীৰ্ঘভাৱে তেখেতক আন্তৰিক শ্ৰদ্ধা আৰু আদৰণি জনাইছোঁ। লগতে আমি অসম চৰকাৰক অনুৰোধ জনাওঁ, সাংস্কৃতিক মন্ত্ৰণালয়ক আমি অনুৰোধ জনাওঁ, তেখেতক আজিৰ সুযোগতে আমি অনুৰোধ জনাইছোঁ তেখেতক যাতে এই এককালীন সাহায্যৰ উপৰিও ভৱিষ্যতে তেওঁ যিটো শিল্পী পেঞ্চনৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তে তেখেতৰ জীৱন উজ্জ্বলতা কৰি দিব বুলি আমি আশা ৰাখি আমি আজি তেখেতক আনুষ্ঠানিকভাৱে আমি আমাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে আমাৰ অৱনৰী নেভিৰ বাবে দীৰ্ঘশেষ সম্পাদক শ্ৰী প্ৰদীপ দলে দেৱক তেখেতক সম্বৰ্ধনা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। হাসাপুর বজাই দিয়ক। বাও পকলো ব্লিন গো